Hello everyone, তো মোৰ যেহেতু বেমাৰ হৈ আছে একদিন তথাপিও মই কম্পিউটাৰ ক্লাছ গৈ আহিলেও এতিয়া মোৰ ভাত খাব ইচ্ছা একদমেই নাই ভাতৰ মানে সোৱাদে নাপাওঁ তো ভাবিলোঁ চাওমিন খাওঁ তো চাওমিন বনাবৰ কাৰণে মই ৰেডি কৰিছোঁ তো আজি মই চাওমিন বনাই আছোঁ আৰু আপোনালোকক দেখাম তো ভিডিঅ'টো চাই থাকিব চাওমিন বনাবৰ কাৰণে এয়া মই এফাকে এইবোৰ ৰেডি কৰিলোঁ দেন এয়া মছলা দিব্বা ৰেডি কৰিছোঁ এইফালে চাওমিন সিজিব দিছিলোঁ এয়া আমাৰ চাওমিন সিজি ৰেডি হৈ গৈছে এইফালে দুটা কণী বইল হ'ব দিলোঁ চাওমিন বনাব এয়া মোৰ চাওমিন চাৰ ৰেডি হৈ গ'ল এণ্ড বইল কণী ৰেডি হৈ গ'ল এতিয়া মই খাম